খুব ধুনীয়া এটা উপহাৰ আনিছে কস্তুৰীৰ বাবে ভাল লাগিছে আৰু এটা আচৰিত কথা যে গৈছে এইটো কাৰণে ইয়াতে একদম এডাল চায়েন্স পাইপডালত দি লৈছে ভাল লাগিছে নে ভাল বন্ধুসকল এতিয়া বৰ্তমান লাহে লাহে পোহৰ হৈ আহিছে এতিয়া বৰ্তমান বাজিলে 5টা আৰু মই আজি এই পেহীহঁতৰ ঘৰতে আছিলোঁ ৰ'ব মোৰ চেহেৰাটো দেখাল অলপ কালি ৰাতি যোৱা নিশা ৰাতি এই পেহীহঁতৰ ঘৰতে থাকিলোঁ কাৰণ মই ধেমাজিলৈ আহিছিলোঁ আৰু যিসকলে আগৰ ভিডিঅ'টো চাইছিলে তেওঁলোকে নিশ্চয় গম পাইছিলে আৰু আজি মই ৰাতিপুৱা সোনকালে উঠা কাৰণটো হৈছে যে মানে আজি মই মানে বৰ্তমান ধেমাজিত আছোঁ ধেমাজিৰ পৰা আজি জোনাইলৈ যাম অৰ্থাৎ মনোজ ভাইৰ ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু মনোজ ভাইৰ লগত কোনো কণ্টেক্ট নাই সেইটো কাৰণে ৰাতিপুৱা সোনকালে যাওঁ বোলো তেতিয়া লগ পাম আৰু লগ পাওঁ নাপাওঁ সেইটো এটা কনফিউজ হৈছোঁ সেইটো কাৰণে ৰাতিপুৱা সোনকালে উঠি লৈছোঁ আৰু সোনকালে উঠি পটাপট যাব লাগিব যিহেতু এই যোনডোখৰ জেগাত আছোঁ চিচি বঙা ইয়াৰ পৰা জোনাইলৈকে 78 কিলোমিটাৰ হয় আৰু সেইটো কাৰণে সোনকালে ওলাই লৈছোঁ ৰাতিপুৱাই নমস্কাৰ বন্ধু আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব ধামাকা হ'ব আৰু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই পেহী ল'ৰাটো ইয়াৰ লগতে যাম সেই স্কুটিখনতে এনেকৈ যাম আমি আৰু এইপিনে পেহীহঁতে গোটেই ৰাতিপুৱাই সোনকালে উঠিলে ৰাতি আৰু এইজনী হৈছে পেহী মানে ল'ৰা ডাঙৰ ল'ৰাটোৰ ছোৱালীজনী এইপিনে চোৱা আকৌ কেনেকৈ হাঁহি দিছে দেখিছে ৰাতিপুৱাই সোনকালে উঠিলে সোনকালে সাৰ পালে আমি সাৰ পালোঁ কাৰণে ৰাতিপুৱাই আমি মনোজ ভাই ঘৰলৈ বুলি ওলাইছোঁ আৰু যথেষ্ট ঠাণ্ডা লাগিছে কৈছে সাংঘাতিক ঠাণ্ডা তথাপিও আমি যাবই লাগিব আৰু ৰাতিপুৱা নগ'লে লগ নাপাবও পাৰোঁ আৰু ভালে কুশলে গৈ পাওঁগৈ তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আজি ভিডিঅ'টো যিমান পাৰোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া বৰ্তমান আমি চিচি বঙা চাৰিআলি পালোহি আৰু আজি ৰাতিপুৱা আহিছোঁ সেইটো কাৰণে দোকান চোকান চব বন্ধ এয়া দেখিছে নহয় আপোনালোকে চব দোকান বন্ধ হৈ আছে আৰু এতিয়া সোনকালে যাওঁ আৰু কি ক'ম আপোনালোকৰ ঠাণ্ডা কিন্তু তামাম লাগিছে আৰু আমি দুটা হেলমেট লৈ নাহিলোঁ কাৰণ এই পেহী ল'ৰাটোৰ মানে এটা হেলমেট লগৰ ল'ৰা এটাৰ ঘৰত আছে বোলে তাৰপৰা যাওঁতে লৈ যাব লাগিব এতিয়া গৈ আৰু এতিয়া বৰ্তমান মই চিলাপথাৰ মেইন টাউন পালোহি এইখনে চিলাপথাৰ আপোনালোকক দেখাই দিছোঁ চিলাপথাৰ টাউন আৰু বৰ্তমান যিহেতু ৰাতিপুৱা আহিলোঁ সেইটো কাৰণে দোকানটো পূৰা বন্ধ হৈ আছে নহয় আৰু এতিয়া বৰ্তমান এয়া হেলমেটটো লগাই ল'লোঁ মানে চিলি পালোহি আৰু সেই ল'ৰাটোৰ ঘৰত সোমাই পিনে হেলমেটটো লৈ আহিলোঁ আৰু ইয়াৰ পৰা এতিয়া সৰুটো পাহাৰ দেখিছে না কি ধুনীয়াকৈ একদম ওচৰতে থকা নিচিনা লাগিছে ওচৰতে আছে বাৰু বেছি দূৰ নাই ইয়াৰ ভিউ পইণ্টটো চাওকচোন কি ধুনীয়া হৈছে এইপিনে পাহাৰখন আৰু ইয়াতে আছে পথাৰখন আৰু ইয়াতে আছে ৰাস্তাটো বৰ্তমান আমি ইয়াত অলপ দেৰি ৰখিলোঁ মানে জোনাইলৈ আৰু বেছি দূৰ নাই আৰু প্ৰায় 15 কিলোমিটাৰমান আছে তাৰপিছত আমি জোনাই পাম হাত অকৰা হৈ গৈছে এইটো কাৰণে ইয়াতে একদম এডালত চায়েন্স পাইপডালত দি লৈছোঁ মানে আহিব পূৰা ঠাণ্ডাত অকৰা হৈ গৈছেগৈ আহি থাকোঁতে যিহেতু হাতখন অকৰা হৈ যায় সেইটো কাৰণে ইয়াত ধুনীয়াকৈ দি লৈছোঁ একদম গৰম লাগি গৈছে ভাল লাগি গৈছে ইমান আৰু এতিয়া বৰ্তমান জোনাই ৰাস্তা দি হৈ পিনে আহি আছোঁ এইপিনে আৰু আমি এতিয়া বৰ্তমান কি বুলি কয় মিষ্টাৰ বৰ্মনৰ ঘৰলৈ যাম বুলি ভাবিছোঁ তাৰপৰা বৰ্মনৰ ঘৰত গৈ পিনে তাৰপৰা চাই লওঁ কি হয় ডান্সাৰ ভাই ঘৰতো যদি পাৰোঁ সোমাম এপাক এতিয়া মুকক চেলেক বুলি কয় জেগাডোখৰ এইপিনে আহি আছোঁ এতিয়া মই বৰ্তমান এই ট্ৰেইনৰ ৰাস্তাটোৰ কাষতে ৰখি আছোঁ আৰু মানে বৰ্তমান এয়া মিষ্টাৰ বৰ্মন সিহঁতৰ ঘৰ পালোহি আৰু সিহঁতৰ ঘৰ বিচাৰি আহিলোঁগৈ প্ৰথমে মনোজ ভাই ঘৰলৈ নাই যোৱা কৰিলোঁ এইপিনে ইয়াতে বহি আছে বৰ্মন বুলিয়ে কৈছোঁ মানে মোৰ লগৰে হ'ব আৰু সিহঁতৰ ঘৰলৈ আহিলোঁ বহুতে ভাল লাগিলে এইপিনে এখন দোকান ন এইখন দোকান আৰু দোকানৰ আমাৰ ঘৰলৈ আহিলে ইমান দূৰৰ পৰা ডিব্ৰুগড়ৰ পৰা আহিছে ইমান ৰাতিপুৱা সময়ত বিৰাট ভাল লাগিল লগ কৰিলোঁ আমি তাৰপিছত মনোজ ভাইকো লগ পোৱাৰ হেঁপাহ আছে বোলো এতিয়া যাব একেলগে যাওঁ বোলো এতিয়া অকল মোৰ কাম এটা আছে মানে দেৰি হ'ব বুলি কৈছে তাকে বহা এতিয়া অলপমান
আৰু ফাইনেলি বৰ্তমান মই এতিয়া জোনাই পালোহি আৰু মই আপোনালোকক কওঁ যে এজন খুব সহজ সৰল শান্তশিষ্ট মানুহৰ ঘৰত আছোঁ। আপোনালোকে গম পাইছে পিছপিনৰ এইবিলাক বেকগ্ৰাউণ্ডত যিবিলাক দেখিছে গম পাইছে চাগে মই কাৰ ঘৰত আছোঁ। আৰু মই আছোঁ আজি আটাইতকৈ প্ৰিয় ব্যক্তি আৰু সেইজনে হৈছে এইপিনে মনোজ ভাই। সেইপিনে মনোজ ভাইৰ ঘৰত আছোঁ আৰু বহুত ভাল লাগিলে মনোজ ভাইক লগ পাই। ধন্যবাদ জনাইছোঁ। ৰাতিপুৱা ওলালেহি ইমান দূৰৰ পৰা ভাল লাগিছে। চিচিবৰ্গৰ পৰা আহিছে। মই একচুৱেলি ডিব্ৰুগড়ৰ পৰা আহিছোঁ বাৰু। ডিব্ৰুগড়ৰ পৰা চৰি দেই মানে দুজন আহিছেতো খেলি তাৰপিছতে বহি কথা পাতি আছোঁ। ভাল লাগিছে। তাৰ পৰা খুব ধুনীয়া এটা উপহাৰ আনিছে কস্তুৰীৰ বাবে। কস্তুৰী বহি আছে। এইটো মই আপোনালোকৰ ভিডিঅ'টো দেখাইছিলোঁ যে মই মনোজ ভাইৰ ঘৰলৈ আহিম আৰু মনোজ ভাইৰ ঘৰলৈনো আহি সুন্দা হাতখন কেনেকৈ লৈ আহিম আৰু তাতে কস্তুৰী মোৰ বাবে বহুত মৰমৰ প্ৰিয়। তাইৰ কাৰণে এইটো মুহা এটি বনাই আনি দিছিলোঁ আৰু তাই এইটোত মানে বহুত ভাল পাইছে বহি। ভাল লাগিছে ন কস্তুৰী? ভাল লাগিছেনে? ভাল লাগিছে? হাঁহি দিয়া বহি ভাল লাগিছে? এইটোত বহি মামাম খাবানে? মামাম খাবা? মা এইপিনে মনোজ ভাই ৱাইফ অৰ্থাৎ বৌ ভালনে আপোনাৰ? আৰু ইমান দূৰৰ পৰা আহিছে বহুত ঠাণ্ডাত সেইকাৰণে মানে বহুত ভাল লাগিছে ঠাণ্ডাটো যে ইয়াত ইমান মৰম দিবলৈ আহিছে। হয় আৰু এইপিনে কস্তুৰীয়ে ধুনীয়াকৈ মানে বহুত ভাল পাইছে। কস্তুৰীত বৰ ধুনীয়াকৈ ভাল মানে একদম ধুনীয়াকৈ বহি আছে আৰু দি দিয়া এইপিনে দিয়া আৰু এইপিনে বৰ্মন বহি আছে। লগতে আহিলোঁ আৰু লগতে আহি পিনি এতিয়া বহি আমাৰ যে ভাগ্য ভাল ৰাতিপুৱাই আহিলোঁ আৰু মই গম পাইছিলোঁ কাম থাকেতো চবৰে। সেইটো কাৰণে যদি আমি 9-10টা বজাত আহোঁতে হয়তো লগ নাপাব পাৰোঁ। সেইটো কাৰণে ৰাতিপুৱা আহিলোঁ আৰু মই ৰাতিপুৱা আহিলোঁ কাৰণে এয়া বহি আছে মনোজ ভাই আৰু এইপিনে বহি আছে বৰ্মন আৰু এইপিনে বৌ আৰু লগতে এইপিনে কস্তুৰী। চবকে লগ পাই মই বহুত সুখী হৈছোঁ। বহুত ভাল লাগিলে লগ পাই। আৰু এতিয়া বৰ্তমান ৰ'দটো ওলাই অহাৰ কাৰণে একদম গাটো অলপ ভাল লাগিছে। অথনি মানে ঠাণ্ডা লাগি আছিলে সেইটো কাৰণে এতিয়া ভাল লাগিছে। আৰু এইপিনে এইজোপা মনোজ ভাই ঘৰৰ সন্মুখত আছে এজোপা বগৰী গছ আৰু এই বগৰী গছজোপাত মানে বগৰী লাগিছে আৰু বগৰীকেইটা মানে বিলাতী বগৰী। এতিয়া দেখিছে ন ডাঙৰ বিলাতী বগৰী তাকে ভাল লাগিছে। আৰু এটা আচৰিত কথা যে বগৰীজোপা চাওকচোন ইমান চাপৰ কিমান চাপৰ দেখিছেনে? একেবাৰে চাপৰ বগৰী গছজোপা হয়নে ন মনোজ ভাই? কিমান দিন হ'ল এই বগৰী গছজোপা পুলিৰ পৰা ডাঙৰ হোৱা? 3 বছৰ। ইমান চাপৰ নহয় গম পাইছোঁ কিন্তু যে 3 বছৰ লাগিছে ন? সেইটো কাৰণে হাইব্ৰিড। আৰু এয়া বগৰী একদম ভাল লাগিছে ডাঙৰ মানে এইটো বিলাতী বগৰী নহয় জানো হাইব্ৰিড? এয়া বিলাতী বগৰী। আৰু এতিয়া প্ৰায় 1 ঘণ্টামানেই হ'ল আৰু ইয়ালৈ অহা। কথা পাতি আছিলোঁ কথা বতৰা পাতিলোঁ খুবেই ভাল লাগিলে পাতি। আৰু এতিয়া বৰ্তমান এই চৌহদটোকে চাইছোঁ অলপ ভিডিঅ'ত দেখি থাকোঁ লগা পৰিৱেশৰ। এইপিনে নাৰ্চাৰীখন এনেকৈ আছিলে আৰু এইটো ঘৰ মনোজ ভাই হয় বা কথা পতা হয় ইয়াতে। এইপিনে ঘৰটো এইপিনে এইখন নাৰ্চাৰী ঘৰখন আৰু এইপিনে কস্তুৰী বাই বাই দি দিয়া লাজ কৰিছে আমাৰ কস্তুৰীজনী লাজ কৰিছে। কস্তুৰী এইপিনে ভিতৰত সোমাইছেগৈ মানে চিনি নাই পোৱা যে ভাড়া কৰা। সেইটো কি আকৌ দেখিলোঁ দেই এয়া কস্তুৰী। আৰু এইপিনে বৌয়ে হাৰি আছে ঘৰ হাৰি আছে। বগৰীজোপা চাওক কিমান বগৰী লাগিছে দেখিছেনে? পূৰা মানে ফুল হৈ আছে বগৰী দেখিছেনে এইজোপা বগৰী গছজোপা। আৰু এইফালে এইখন মনোজ ভাইৰ বাইকখন আপোনালোকে দেখি থাকে প্ৰায়। মনোজ ভাইৰ ব্লগিং ভিডিঅ'বোৰত আপোনালোকে বাইকখন দেখে আৰু মই এবাৰ দেখাই দিছোঁ এইখন মনোজ ভাইৰ বাইকখন। আৰু এতিয়া বৰ্তমান মই মনোজ ভাইৰ যিটো ষ্টুডিঅ' বেছি দিন হোৱা নাছিলে অ'পেনিং কৰা সেই ষ্টুডিঅ'টো আপোনালোকক দেখাম। আৰু এয়া ষ্টুডিঅ'টো আপোনালোকে আৰু এতিয়া ষ্টুডিঅ'টোৰ ভিতৰলৈ সোমাই যাওঁ মানে ষ্টুডিঅ' আৰু মনোজ ভাইৰ ৰুমটোৰ ভিতৰলৈ সোমাই যাওঁ কি আছে দেখাওঁ। এয়া বাহ কি ধুনীয়া পৰিৱেশ আছে। এইপিনে মনোজ ভাই এইখন ফটো পূৰা মানে ফেমাছ ফটো আৰু এখন ফেমাছ ফটো। আৰু এইপিনে মনোজ ভাই ইউটিউবৰ পিনৰ পৰা দিয়া এইখন মনোজ ভাইৰ আৰু এইপিনে ফটো। আৰু এইখন মনোজ ভাই আঁকিছিলে এই ফটোখন। আৰু এইপিনে কস্তুৰী
এইপিনে দুখন চিলভাৰ প্লে বটন মানে যিখন 1 লাখ ছাবস্ক্ৰাইবাৰ হ'লে পায় এই দুখন মানে দুটা চেনেল এটা মনোজ ভাই এইটো মনোজ ভাই চেনেলটো যিটো কমেডি চেনেল আৰু এইটো হৈছে আকৌ মনোজ ভাই মই নকলো হ'ব আপোনালোকক আৰু যিহেতু অসমৰ এজন ইমান ডাঙৰ ইউটিউবাৰ বিষয়ে মই আৰু দুবাৰ আপোনাক চিনাকি কৰি দিয়া প্ৰয়োজন নাই সেনেকৈ দেখাই দিছোঁ ধুনীয়াকৈ আৰু কি ক'ম আৰু ধুনীয়া ধুনীয়া বুলিয়ে কৈ থাকোঁ সদায় সঁচাকৈ ধুনীয়া আৰু এতিয়া বৰ্তমান যাবলৈ ওলালোঁ আৰু বহুতেই থাকিলোঁ প্ৰায় মানে বহুতেই ভাল লাগিলে মনোজ ভাই আকৌ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি আমাক সময় দিয়াৰ কাৰণে আৰু আহিব কেতিয়াবা আকৌ লগ পাই থাকিম আৰু এতিয়া যিহেতু চিনাকি হ'লোঁ আমি আৰু ডিব্ৰুগড় যদি যোৱা তেতিয়া নিশ্চয় সোমাবা বুলি আশা কৰিলোঁ এপাক আমাৰ আৰু এতিয়া আমি যাবলৈ ওলালোঁ এয়া কস্তুৰীক আধা ৰাস্তাতে লগ পালোঁ কস্তুৰী বাই বাই যাওঁগৈ দেই আকৌ আহিম দেই বাই বাই তুমি আমাৰ ঘৰত যাবা দেই তাৰপৰা এইপিনে বহু ধন্যবাদ দিছোঁ ইমানখিনি 11মান বাজিলে ঘৰতে যাম ঠিক আছে নেক্সট টাইম আকৌ লগ পাম বুলি আশা কৰিলোঁ তেনেহ'লে গৈ থাকোঁ আমি কস্তুৰী বাই 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 বাই